হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই নিতাশ্ৰী পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ আৰু যিহেতু এতিয়া ভোগালী বতৰ সেয়ে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে পলমকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আজিও মোৰ নগৰী হ'ল মোৰ মানুহজন ইয়া হাই এটা দি দিয়ক এতিয়া আমি ক'লৈ গৈ আছোঁ আৰু আমি গৈ আছোঁ লখিমপুৰ আৰু লখিমপুৰৰ ক'ত গৈ আছোঁ সেয়া আপোনালোকক গৈ পাওঁতে দেখাম গাইজ এতিয়া আমি আহি পাই গ'লোহি নাৰায়ণপুৰ ক'ত পালোঁ সিটিৰ মাজে মাজে আমি গৈ আছোঁ এনেকৈ আজিকালি ৰাস্তাৰ কাষে কাষে গছ গছনি দেখা নোপোৱাই হৈছোঁ সেই গতিকে ইমান ধুনীয়া পৰিৱেশটো আপোনালোকক নেদেখাকৈ কেনেকৈ থাকে আপোনালোককো অকণমান দেখালোঁ আৰু এই ঠাইখিনি ক'ৰ হয় আপোনালোকে জানেনে আৰু যদি কোনোবাই জানে তেন্তে প্লিজ কমেণ্টত জনাবচোন দেই আৰু এই মন্দিৰটো কোনে কোনে চিনি পাইছে জনাবচোন এইটো হৈছে শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ কেতিয়াবা যদি ভগৱানে মাতে তেনে ইয়াতো আপোনালোকক এদিন দেখাবলৈ চেষ্টা কৰিম তেন্তে ব'লক আগৰ দৃশ্যলৈ আৰু এতিয়া আমি কোনফালেদি যাম বাইপাছ হৈ যাম ব'লক আমাৰ লগত আপোনালোকো একেলগে অঁ আৰু এই গাড়ীখনত ইমান ধুনীয়া এটা বাৰ্তা লিখিছে যে অসমত থাকি অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ সংকোচ কৰাবোৰ মোৰ মতে আৱৰ্জনা সঁচা কথা আৰু এইটো নতুনকৈ কিবা ষ্টেডিয়াম বনাই আছে চাগে ভালকৈ ইমান নাজানো যিহেতু দেখা পালোঁ দৃশ্যটো ইমান ধুনীয়াকৈ বনাইছে সেইবাবে আপোনালোকক অকণমান দেখাই দিলোঁ চ' ফাইনেলি আহি পাই গ'লোঁ আমি আমাৰ গন্তব্যস্থল শ্ৰী শ্ৰী পদুমণি আই থান আৰু সঁচাকেই ভগৱানে বিচাৰিলেহে ভক্তই আহিবলৈ সুযোগকণ পায় আৰু সেই সুযোগকণ মই পালোঁ কাৰণ কোনো ধৰণৰ প্লেন নোহোৱাকৈ হঠাৎ প্লেন বনি আমি দৰ্শন পালোঁ তাৰ বাবে অশেষ ধন্যবাদ মা তোমাৰ দৰ্শন পোৱাৰ বাবে আৰু এয়া আমি প্ৰসাদ বাটে বাটে খাই আহিলোঁ আৰু তাতে খুব ধুনীয়াকৈ পূজাৰীজনে আশীৰ্বাদ দিলে আৰু এয়া আমি এতিয়া হঠাতে দেখা পালোঁ জুবিনদাৰ এখন ধুনীয়া আলোকচিত্ৰ আৰু দেখাৰ লগে লগে আমি ৰ'ব নোৱাৰিলোঁ আৰু এয়া আমি জুবিনদাৰ ওচৰলৈ আহিলোঁ আৰু জুবিনদাক দেখাৰ লগে লগে খুব বেছি আৱেগিক হৈ পৰিছোঁ যিহেতু সকলোৰে আমাৰ ইয়াৰ আমঠু জুবিনদা আজি আমাৰ মাজত নাই তথাপিও জুবিনদাৰ আত্মাই চিৰশান্তিক লাভ কৰক সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু সকলোৱে জুবিনদাৰ ন্যায় হৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব যিহেতু আমাৰ জুবিনদাই এতিয়ালৈকে ন্যায় পোৱা নাই গতিকে আৰু বেছি একো ক'ব নোৱাৰোঁ আৰু এই চিত্ৰখন অংকন কৰিছে নীলিম মহন্তই তেওঁলোকো অশেষ ধন্যবাদ এতিয়া যিহেতু আমি খাই বৈ আহিলোঁ এতিয়া আমি আমাৰ গাড়ীখনত পেট্ৰল অলপমান ভৰাই লওঁ তেন্তে আগলৈ চাই থাকক আৰু এটি সুন্দৰ আবেলিৰ সৈতে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়